হে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপোনালোকৰ কি খবৰ? আশা কৰোঁ ভালেই আছে। আজি মই আহিলোঁ আকৌ অনুপাত আৰু সমানুপাতৰ এটা ক্লাছ লৈ। আহক আমি এই ক্লাছটো ভালদৰে কৰোঁ। এতিয়া আমাৰ কুৱেশ্যনটো দিয়া আছে 5 টকা আৰু 15 টকাৰ অনুপাতটো কিমান হ'ব এইটো দিয়া আছে। আমাৰ অপশ্যনত 4টা অপশ্যন দিয়া আছে, এই 4টাৰ এটাই হ'ব। এতিয়া আমি 5:15 এইটো অনুপাতটো ইয়াত এটা আছে, এইটো প্ৰমাণ কৰিব লাগিব কোনটো আছে। এতিয়া চাব পাৰে 5 দি 5ৰ এবাৰ যাব আৰু 5 দি 5ৰ 3বাৰ যাব। এইটোৱে হ'ব আমাৰ অনুপাত। এনচাৰটো আছে দিয়া। এই অনুপাত আৰু সমানুপাত অসমৰ যিকোনো এক্সামত অতি সহজ যদি চেপ্টাৰ আছে মেথছত, এইটো চেপ্টাৰতে আছে। আপোনালোক অলপ পঢ়িলে এইখন কৰিবলৈ পাৰিব। আশা কৰোঁ বুজি পাইছে। যদি বুজি নাপায় তেনেহ'লে প্লিজ কমেণ্ট কৰি জনাই দিব, মই পিছত বুজাবলৈ চেষ্টা কৰিম। হে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আৰু এটা কথাটো হ'ল আপোনালোকৰ যদি এইখন বুক থাকে তেনেহ'লে অতি ভাল কথা। এইখন বুকৰ পৰাই মই এই ক্লাছখন কৰিবলৈ ওলাইছোঁ। যদি থাকে তেনেহ'লে গোটেইখিনি কুৱেশ্যন এই কিতাপতে পাব। আহক এতিয়া আমাৰ কুৱেশ্যনত কি দিয়া আছে, 40 পইচা আৰু 3 টকাৰ অনুপাত। 40 পইচাটো দিয়া আছে, 40 পইচা আৰু লিষ্টত দিয়া আছে 3 টকা অনুপাত কিমান হ'ব। এতিয়া আমি জানো যে 100 পইচাই 1 টকা। এতিয়া আমাৰ 40 পইচা দিয়া আছে আৰু আমাৰ 3 টকা মানে 100 টকাই 100 পইচাই 1 টকা হ'লে 3 টকাত 300 পইচা হ'ব। তেনেহ'লে 300 পইচা। এতিয়া চাওক 0 দি 0 আমি কাটি দিব পাৰোঁ। এতিয়া আমি 4:30 পালোঁ। এই 30টো আমাৰ এনচাৰত দিয়া নাই। এতিয়া আমি ইয়াতকৈ সৰু কৰিব লাগিব। সৰু কৰিলে আমি 2 দি দিলে 2 আৰু 2 দি দিলে 15, 2:15। এতিয়া আমাৰ অপশ্যনতো আছে, তেনেহ'লে এইটোৱে হ'ব কাৰেক্ট এনচাৰ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আহক ইয়াত আমাক কি কৈছে, 4:5ৰ সমতুল্য অনুপাতটো ওলাব দিছে। এতিয়া এনেকুৱা ধৰণৰ যদি কুৱেশ্যন থাকে তেনেহ'লে আমি অপশ্যনৰ পৰা ইজি সলভ কৰিব পাৰোঁ। সমতুল্য মানে 4:5 এই দুটা সমান কৰিব দিছে। সমান কৰিব দিলে আমি অপশ্যনৰ পৰা ওলোৱাটো একদম সহজ। এতিয়া চাব অপশ্যন আমাৰ কেইটা দিয়া আছে। অপশ্যন দিয়া আছে 48:30 আৰু 40:45 আৰু 8:10 আৰু 42:34। এতিয়া আমি অপশ্যনৰ এইকেইটা অপশ্যন আমি ইয়াত আনিছোঁ, মানে ইয়াত সলভ কৰিম। এতিয়া চাওক সমতুল্য মানে ইয়াত যদি 4 যোগ কৰোঁ তাতো 4 যোগ কৰিব লাগিব। এতিয়া মানে ইয়াত যদি আমি এইটো যদি ডাবল কৰোঁ এইটো ডাবল কৰিব লাগিব, এইটো যদি 2 ডাবল কৰোঁ এইটো 2 ডাবল কৰিব লাগিব, এইটো যদি কিউব কৰোঁ এইটো কিউব কৰিব লাগিব, এইটো যদি স্কোয়াৰ কৰোঁ এইটো স্কোয়াৰ কৰিব লাগিব, মানে সমতুল্য কৰিব লাগে। এতিয়া চাওক আমি এইটো যদি 4 যদি আমি ই কৰি দিওঁ, 4ক যদি আমি 4ৰ লগত যদি আমি 2 পূৰণ কৰোঁ 8 পাওঁ আৰু 5ৰ লগত যদি 2 পূৰণ কৰোঁ 10 পাওঁ। এই দুটা আমাৰ এনচাৰতে আছে। সেইকাৰণে এইটোৱেই হ'ব এইটো সমতুল্য মানে সমান। যদি এইটো যদি স্কোয়াৰ কৰোঁ এইটোতো স্কোয়াৰ কৰিব লাগিব, এইটো যদি কিউব কৰোঁ এইটো কিউব কৰিব লাগিব, এইটো যদি
টু দি মাল্টিপ্লাই কৰোঁ, এইটো টু দি মাল্টিপ্লাই কৰিব লাগিব, তেতিয়াহ'লে সমতুল্য হ'ব। সেয়ে কৈছে সমতুল্য কৰিব লাগিব। সেইকাৰণে এইটোত যদি ইয়াৰ লগত যদি 4 10 পূৰণ কৰোঁ তেনেহ'লে 40 পাম। ইয়াক যদি 10 পূৰণ কৰিব লাগিব, ইয়াত 50 আহিব লাগিছিল, কিন্তু নাহিল, সেইকাৰণে এইটো নহয়। তেতিয়া চাওক সেইটোতো বহুত 12 পূৰণ কৰিব লাগিব, এইটোত 12 পূৰণ কৰিব গ'লে 60 হৈ যাব, নহয়। একেদৰে এইটোও নহয়, তেনেহ'লে সেইটোৱেই হ'ব। এই কুৱেশ্যনটো যিকোনো এক্সাম, অসম পুলিচতে কওক, SSCতে কওক, যিকোনো এক্সাম এইখন কুৱেশ্যন আহিবই। এইখন কুৱেশ্যন অবিহনে কুৱেশ্যন পেপাৰ নহয়। তেনেহ'লে বহুত ইম্পৰ্টেণ্ট, বহুত যদি 100ৰ মাজত 99% ইম্পৰ্টেণ্ট, মানে আহিবই। এইখন কুৱেশ্যন অবিহনে কুৱেশ্যন পেপাৰেই নহয়। আৰু একদম ইজি, মাত্ৰ 2 ছেকেণ্ড আপোনালোকে ছল্ভ কৰিব পাৰিব। আহক আমি শিকাই আছোঁ আপোনালোকক। এতিয়া আমাৰ কি দেৱাখিনি আমি আগত লিখি লওঁ। A/B ইকুৱেল হৈছে 3:4, আৰু আমাৰ দিয়া আছে C/D ইকুৱেল টু 2:5। এতিয়া আমাৰ আমি এইটো বস্তু এনেকুৱা, যদি A/Cৰ মান ওলাব দিয়ে তেনেহ'লে আমি এইটো ডাইৰেক্ট কৰি দিওঁ, আৰু এইটো ক্ৰছ হ'ব, মানে এইটো ওপৰত আছে, ডাইৰেক্ট ক্ৰছ কৰি দিলে 3×5 = 15 H2, আৰু Cটো ইয়াত আছে ন, Cটো ইয়াত থাকিলে এইটো ক্ৰছ মাল্টিপ্লাই কৰিব লাগে। Cটো ক্ৰছ কৰিলে 2 4 × 8, 15:8 হ'ব। 15:8 আমাৰ 4 নম্বৰত আছে। আশা কৰোঁ বুজি পাইছে। আহক কুৱেশ্যনত কি কৈছে। দুটা সংখ্যাৰ অনুপাত 4:5। সৰু সংখ্যাটো 28 হ'লে ডাঙৰ সংখ্যাটো হ'ব কিমান? সৰু সংখ্যাটো দিয়া আছে আমাৰ 28। এতিয়া ডাঙৰ সংখ্যা কিমান হ'ব সেইটোৱে আমাৰ সুধিছে। এতিয়া আমি চাওঁ, ইয়াৰ মাজত সৰু সংখ্যাটো এইটো আৰু ডাঙৰ এইটো। এতিয়া আমাৰ 4 28 এইটোৰ মাজত কেইবাৰ যাব পাৰে? 4 7 বাৰ যাব পাৰে। এতিয়া এই 7 ডাঙৰটোৰ লগত পূৰণ কৰি দিলেই এনচাৰটো ওলাই যাব। 7×5 = 35, এইটোৱে এনচাৰ হ'ব। একদম সহজ। দুটা সংখ্যা থাকিলে সেই দুটা সংখ্যাৰ যিটো সংখ্যা সুধিব, যদি ডাঙৰটো সোধে আৰু ইয়াত যদি ডাঙৰটো থাকিলে তেনেহ'লে সেইটো দি সিটো আগত হৰণ দি যিখিনি থাকে তাৰ লগত বাকীটো পূৰণ কৰি দিলে যি আহে সেই সংখ্যাটোৰ এনচাৰ হ'ব। সেয়ে আমাক সৰুটো দেওয়া আছে, সৰুটো আমাক 28 দেওয়া আছিল। এতিয়া আমাৰ ডাঙৰটো খুজিছে, সেইকাৰণে সৰু দি আৰু যিটো দিয়া আছিল সেইখন 4 দি 18 হৰণ দিছোঁ। এই 7 আহিল, হৰণ দিয়াৰ পিছত 7 আহিল, আৰু ডাঙৰটো আছিল আমাৰ 5। ডাঙৰটোৰ লগত হৰণৰ যিটো ওলাইছিল সেইটোৰ লগত পূৰণ কৰি দিলে 35 এনচাৰ ওলাই যাব। একদম সহজ এইবিলাক। অসম গভৰ্ণমেণ্টৰ যিখিনি এক্সাম হয় অতি সহজ এক্সাম। যদি অলপ ভালদৰে পঢ়ে তেনেহ'লে একদম 1 বছৰতে আপোনালোকে চাকৰি পাই যাব। আৰু আপোনালোকক এটা কথা মই কওঁ, যদি আপোনালোকৰ ভিডিঅ'খন চাই যদি অলপ হ'লেও উপকাৰ হৈছে বুলি অনুভৱ কৰে তেনেহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আগত এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। চাওক, আমাৰ কুৱেশ্যনত দিয়া আছে কি 900 গ্ৰাম।
আৰু 1.5 কিলোগ্ৰাম। এটাত এইফালে দেওয়া আছে গ্ৰামত, এবাৰ এইফালে দেওয়া আছে কিলোগ্ৰামত। এতিয়া অনুপাতটো ওলাব দিছে। এতিয়া চাওক, গ্ৰামতকৈ কিলোগ্ৰামটো ডাঙৰ। 1000 গ্ৰামত 1 কিলোগ্ৰাম আৰু 1.5 কিলোগ্ৰাম মানে 1000 গ্ৰামত 1 কিলো হলে 1.5 1500 গ্ৰাম। তেনেহলে আমি এইটো গ্ৰামত দিয়া আছে, এইটো কিলোগ্ৰামৰ পৰা গ্ৰামলৈ নিব লাগিব। তেনেহলে আমি 900 ইষ্টু দিব পাৰো, একেই দিলে একেই মানে ডিভাইড হয় বস্তুখিনি, এইটোৰ লগত এইটো ডিভাইড হয়। যদি আপোনালোকে ইষ্টু দি কৰিব পাৰে বা এইটো দি কৰিব পাৰে। এই 1500 মানে বুজি পাইছে, 1.5 কিলোগ্ৰাম মানে এইটো কিলোগ্ৰামৰ পৰা গ্ৰামলৈ আহিলে 1500 গ্ৰামেই হয়। এতিয়া এই 20 দি 20 কাটি দিব পাৰো। 3 দি কাটলে 3 গুণ 9 আৰু 3 দি কাটলে 3 গুণ 9 আৰু 3 দি কাটলে 3 গুণ 15। 3:5 3:5 আমাৰ এনসাৰতে আছে। আৰু যদি এষ্টুত যদি বুজি নাপায়, এইটো এনেকুৱা কৰিব পাৰো আমি। 900 গ্ৰামটো আমাক দিয়ে আছে, এইটোতো প্ৰব্লেম নাই। 1.5 মানে এইটো কিলোগ্ৰামত দিয়া আছে, এইটো গ্ৰামত দিয়া আছে, এইটো কিলোগ্ৰামত দিয়া আছে। সেইকাৰণে এইটো কিলোগ্ৰামৰ পৰা গ্ৰামলৈ নিব লাগিব। গ্ৰাম মানে 1 মানে এই 1ৰ যদি 1টো কিলোত আছে, কিলোত থাকিলে এইটোতো এনেই 1000টো এনেই হয়, প্লাছ 5 মানে 5 প্লাছ হ'ব, তেনেহলে 500 হ'ব। এইটোই 1500 লিখিছিলো একেলগে। এনেকুৱা ধৰণত কৰিলে হ'ব, এনেকুৱা ধৰণত কৰিলে হয়, বস্তুখিনি ডিভাইডে হয়। সেইকাৰণে 0 দি কাটি দিলো, 3 দি কাটি দিলে 3 বাৰ, 3 দি কাটি দিলে 5 বাৰ। এই কি হ'ব 3:5। আপোনালোকৰ যিটো সুবিধা হয় সেইটো দি ওলাব। আমি বেছিভাগ এনেকুৱা ধৰণতে কৰোঁ। এই অনুপাতৰ ইষ্টটো এনেকুৱাই থাকে, ইষ্টটোতে থাকে। সেইকাৰণে এইটো দিয়াতকৈ এইটো দিয়াতে বেছি ভাল। নিজে বুজি পালে হ'ব, বেলেগক বুজাব নালাগে না। সেইকাৰণে যাতে এক্সামত 1 ছেকেণ্ড টাইম কম লাগে, সেইফালত আপোনালোকে কৰিব। আশা কৰোঁ বুজি পাইছে। হে মাই ডিয়াৰ ফ্ৰেণ্ডছ, আকৌ আমি এটা চিম্পল এটা কুৱেশ্যন পাৰ্চেণ্টেজৰ পৰা লৈ আহিলোঁ। এটা কুৱেশ্যন আৰু কথাখিনি অনুপাতৰে আছিল, অনুপাত আৰু সমানুপাতৰ যিটো আছিল সেইটোৰ কথাখিনি আছিল, কিন্তু এটা শেষৰ কুৱেশ্যনটো পাৰ্চেণ্টৰ পৰা লৈ আহিলোঁ। এতিয়া চাওক, এই বস্তুখিনি 16/3 এইটো মিশ্ৰ ভগ্নাংশত আছে। মিশ্ৰ ভগ্নাংশৰ পৰা আমি আগত এইটো সলভ কৰিব হলে আগত আমি ভগ্নাংশত নিব লাগিব। এই পাৰ্চেণ্ট মানত পাৰ্চেণ্টৰ এইটোৰ শেষত আলোচনা কৰিম। এইটো আগত আমি ভগ্নাংশলৈ নিব লাগিব। ভগ্নাংশত নিবলৈ হলে এইটো এইপিনে হ'ব প্ৰথম আৰু এইপিনে হ'ব যোগ। পূৰণ কৰাৰ পিছত যোগ। আমি বদমাছ নিয়মত গম পাইছোঁয়ে। বদমাছ ৰুল মতে প্ৰথম হৰণ, পিছত পূৰণ, তাৰপিছত যোগ, তাৰপিছত বিয়োগ। এইটো বদমাছ ৰুল মতে সলভ কৰিব লাগে। সেই একেই আগত আছে পূৰণটো কৰাৰ পিছত যোগ কৰিলে হ'ব। এতিয়া আমি 16ক আমি যদি 3 দি পূৰণ কৰোঁ, 6 3 গুণ 18, 18 8 28 1 আৰু 3 লগত 1 পূৰণ কৰিলে 1:3 পূৰণ কৰিলে 3 হ'ব। 3 লগত 1 হ'লে 4 হ'ব। 48ৰ লগত 2 যোগ কৰিব লাগে। এই 2 যোগ কৰিলে 50 হ'ব। এই 50 হ'লে আমি 50 আৰু তলত যিটো থাকিব, তলত সদায় তলত একদম
তলত ভগ্নাংশত মিশ্ৰ ভগ্নাংশত কৰিলেই মিশ্ৰ ভগ্নাংশৰ পৰা ভগ্নাংশ নিলেই তলতটো তলত থাকিবই। এইখিনি কেলকুলেশ্যন কৰাৰ পিছত ওপৰত আহিব আৰু তলৰ যিটো সংখ্যা থাকিব সেইটো তলতে থাকিব। এতিয়া আমাৰ এই পাৰ্চেণ্টেজটো যি দিয়া আছে এই পাৰ্চেণ্টেজটোৰ কাৰণে আমাৰ 100 এটা আহে। 100টো আহিলে আমি এনেকুৱা ধৰণৰ 100 আহে। 100ৰ ওপৰত নাই মানে কি আছে এটা নাই মানে কি এটা 1 আছে, সেইকাৰণে 1টো দি দিছোঁ। সৰি এনেকুৱা কৰিলে আপোনালোকে বুজি নাপাব, মই কৰি দি আছোঁ। এতিয়া চাওক পাৰ্চেণ্টেজ আছে, পাৰ্চেণ্টেজ থাকিলে এটা 100 আহে। 100টো আহিলে এইটো এনেকুৱা হৈ যাব। 100টো আহিলে 100টো আহি যাব। 100ৰ তলত নাই মানে কি আছে এটা 1 আছে। এতিয়া 1টো থাকিলে এতিয়া আমি ইটো কৰিলে হয় এনেকুৱা হ'ব 15:3 আৰু তলতটো যি আছে তলতটো ওপৰত যাব, ইপিনে গেলে 1:100। এই মই ডাইৰেক্ট লিখিছিলোঁ, কিন্তু এনেকুৱা আপোনালোকৰ বুজাবলৈ মই এনেকুৱাকৈ ভাঙি লিখিলোঁ। এতিয়া চাওক 0 দি 0 কেঞ্চেল, 5 দি দুবাৰ নাই মানে 1 আছে, 5 দি 5ৰ মাজত এবাৰ যাব, 1 আছে আৰু 5 দি দুবাৰ। এতিয়া চাওক এতিয়া আমাৰ এনচাৰটো হ'ব 1ৰ লগত 1 পূৰণ কৰিলে 1 হ'ব আৰু 2ৰ লগত 3 পূৰণ কৰিলে 6 হ'ব। সেয়ে আমাৰ 1.6। আশা কৰোঁ আপোনালোকে বুজি পাইছে। যদি বুজি পাইছে অনাগত দিনত এনেকুৱা ভিডিঅ' পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব।